বন্ধুসকল নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল লিপ্ৰাছ দিবলৈ। হয় বন্ধুসকল, আজি 22 ফেব্ৰুৱাৰী অৰ্থাৎ 9 ফাগুন 2020 আমাৰ সকলোৱে অৱগত যে আজি বৰ্ষাবাৰ বিয়া। হয় বন্ধুসকল, বিয়াৰ লগে লগে আমাৰ অসমত একাংশ লোকৰ মাজত সমালোচনাৰ সন্মুখীন হৈ পৰিছে বৰ্ষাৰাণী বিষয়া। কিন্তু কিয়? হয় বন্ধুসকল, বৰ্ষাবাই এটা সৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল আৰু যিটো ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই সমালোচনাৰ সন্মুখীন হৈ পৰিল বৰ্ষাৰাণী বিষয়া। বন্ধুসকল, জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে আমাৰ চেনেলত নতুন কৰিছে বা আমাৰ চেনেলটো আপুনি গ্ৰহণযোগ্য বুলি ভাবে, প্লিজ মোৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ' আপুনি পোনপ্ৰথমে চাব পাৰে। তো বন্ধুসকল, অকণমানো পলম নকৰি বলক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক বৰ্ষাবাই যিটো ভিডিঅ' আপলোড কৰিছিলে আৰু যিটো ভিডিঅ'ৰ জৰিয়তে আমাৰ অসমত একাংশ লোকৰ মাজত যিটো ভিডিঅ'ৰ জৰিয়তে সমালোচনাৰ সন্মুখীন হৈ পৰিছে, সেই ভিডিঅ'টো অলপ দেখাই লৈ বিচাৰিছোঁ আপোনালোকক। হয় বন্ধুসকল, বৰ্ষাবাই এই ড্ৰেছযোৰ বা এই হাতযোৰ পৰিধান কৰাৰ পাছতে আমাৰ অসমত একাংশ লোকৰ মাজত সমালোচনাৰ সন্মুখীন হৈ পৰিছে বৰ্ষাৰাণী বিষয়া। সকলোৱে কৈ আছে, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত সকলোৱে কৈ আছে যে যিয়ে নেকি ডাঙৰ ডাঙৰ মঞ্চত ডাঙৰ ডাঙৰ ভাষণে নিজৰ জাতি মাতি ভেটি ৰক্ষাৰ কাৰণে যিয়ে নেকি কথা কয়, তেওঁ যদি নিজৰ বিয়াত তেওঁ নিজৰ পৰম্পৰা সাজপাৰ পৰিধান নকৰি অন্য জাতীয় সাজপাৰ বা বলিউডৰ সাজপাৰ পৰিধান কৰে, তেতিয়াহ'লে তেওঁ নিজৰ জাতি মাতি ভেটি ৰক্ষাৰ কথাটো ক'ত গ'ল আচলতে। তো তাৰে এক সমালোচনাৰ সন্মুখীন হৈ পৰিছে বৰ্ষাৰাণী বিষয়া। হয় বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কি ক'ব বিচাৰে তলত কমেণ্ট কৰি নিশ্চয় জনাব। তো বন্ধুসকল, মই ভিডিঅ'টোৰ জৰিয়তে মই একো ক'ব নিবিচাৰোঁ। আপোনালোকৰ দায়িত্ব, আপোনালোকে কমেণ্ট কৰিব, ভালকৈ কমেণ্ট কৰিব, সুন্দৰভাৱে কমেণ্ট কৰিব, যাতে আপুনিও যাতে সমালোচনাৰ সন্মুখীন হ'ব নোৱাৰে তেনেকুৱাকৈ এক ধুনীয়া সুন্দৰ কমেণ্ট কৰিব। তো মই আশা থাকিল আপোনালোকে ভালকৈ কমেণ্ট কৰি জনাব আমাক। তো বন্ধুসকল, মই ভিডিঅ'টোৰ জৰিয়তে একো নকওঁ, আপোনালোকৰ দায়িত্ব আপোনালোকে ক'ব। শেষত মই এটা কথা ক'ম যে বৰ্ষাবা আৰু ভাস্কৰ দা বা অৰ্থাৎ ভাস্কৰ ভিন্দলৈ বহুত শুভকামনা থাকিল। তেওঁলোকৰ যুগ্ম জীৱনৰ সুন্দৰ হওক তাৰে কামনাৰে তেওঁলোকলৈ শুভেচ্ছা থাকিল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি ভিডিঅ' চাই অলপ হ'লেও ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব আৰু যদি চেনেল নতুন কৰিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে অন্য এটা নতুন ভিডিঅ'ত পুনৰ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।